পেটে ঠান্ডা কেঁচা মাংস আছে নেকি? হ্যাঁ কেঁচা মাংস আছে নেকি? তিন কিলো আর মহর মাংস আছে 25 কিলো পেকেট আহে এইটো এইটো পেকেট লৈ আহিছোঁ আমি মহৰ মাংস কেঁচাটো কেতিয়াৰ পৰা বিক্ৰী কৰি আছে আপুনি? আমিতো আগতে চলিছিল যেতিয়া মানা কৰিছিল তাৰ পৰা বন্ধই আছিল আমি মহৰ মাংস চলাই আছোঁ হঠাৎ মাজে চাজে অলপ মানে এইটো নাপালে এইটো লৈ আহোঁ আমি এই গৰু মাংসটো আপুনি নাজানে যে চৰকাৰে অসম চৰকাৰে এনেকৈ বাধা কৰিছে কিন্তু তথাপি এইটো মাংস কেতিয়াবা নাহে তেতিয়া আমি হোটেলটো বন্ধ কৰিব লগা হয় না অলপ লৈ আহোঁ 5 কিলো 10 কিলো কিমান কেজি উঠাৰ হৈছে তোমাৰ দোকানৰ পৰা 3 কিলো মান ৰান্ধা মাংস আর কেঁচাটো হেৰি আছে মহৰ মাংস আৰু ওচৰত কয়টা দোকান আছে এইফালে এই এৰিয়াত 4টা দোকান চাৰিটা দোকানতে বানে এইবিলাকে ইহঁতে বা কি বানায় নাজানো আমাৰতো এনেকৈ বনায় একে চিষ্টেমত চলে কিমান বছৰৰ পৰা এই দোকান দিয়া আছে হোটেল দোকান আমি 7 বছৰৰ পৰা ঘৰমুচীয়ে বিক্ৰী কৰে আৰু হয় নেকি না আগত মই হেৰি ৰুটি আৰু বিৰিয়ানী বিক্ৰী কৰিছোঁ এই 3 বছৰ হ'ল এইটো দোকান হেৰি কৰা মানে আপুনি গৰু মাংস 3 বছৰৰ পৰা বিক্ৰী কৰি আছে? নাই আগতে বেলেগ মাংস বিক্ৰী কৰিছোঁ আমি আগত বিক্ৰী কৰা নাই এই অলপ কিছুদিনৰ পৰা বিক্ৰী কৰি আছোঁ আপনার নাম? আমিৰ হুছেইন আমিৰ হুছেইন আর হোটেলের নামটা কি? কোনটো হোটেল নাম হোটেলের নাম? হোটেল আমিৰ ভাই আমিরা হোটেল। আর ওই আপোনাৰ এই দোকান নহয় জানো মোৰ দোকান আপুনি মালিক অঁ অঁ আর ওসরটো? এইটো তো মুছলিম দোকান কি নাম এটার মালিক? ৰেজ্জাকুল আর কিছুটাটো? এইটো মফিজ নাম তাৰ নেক্সটটো তাৰপিছত এইটো আলিনুৰ বুলি কয় অলপ বনোৱা মাংস অলপ আছে 3 কিলো মান 3 কিলো চারিকোণ হোটেলতে পাইছো। নাজানো এইফালে মই দাদাজি হোটেলের নাম? হা নাই মহৰ মাংস আমি চলি আছোঁ আমার তদন্ত চলি আছে। কৈছে ইয়াতে মাংস পাই বুলি পাব্লিকে কৈ আছে সাসপেক্টেড পাইছো যে সিজ করব কি হয় তার পাছত বনোৱা আছে বুলি কৈছে যে বনোৱাটো আছে নেকি আৰু নবনোৱাও আছে বুলি কৈছে পাইছো আমি যি পাইছো আমি সেইখিনি সিজ কৰিছো। কি ব্যৱস্থা ল'ব আৰু কি আইনগত যিখিনি ব্যৱস্থা আছে সেইখিনি হ'ব। এতিয়া জয়পুৰৰ পৰা লৈ অনা হৈছে মই এতিয়ালৈ গম পোৱা নাই মই থানাৰ পৰা বাহিৰত আছোঁ গ'লেহে গম পাম তাতে গৈছে ছাৰহেঁত গৈছে তাৰ কোকৰাঝাৰ মছজিদত কেইটামান দোকান আছে ইয়াত ইয়াতে এতিয়ালৈকে আমি জনামতে 3-4টামান আছে সেইকেইটাত আমি চেক কৰি Mas eu não vou, vai que me আছোঁ।